Hey guys, welcome back to my YouTube channel Voice Suchot. আপোনালোকক ওয়াটাৰটো ফ্লগলৈ স্বাগতম জনাইছো। তো আজি সানডে আৰু সানডে বুলি ভিডিও এটা বনালো আৰু আপোনালোকে ভাবে চাগে মই দূৰত গৈ ভিডিও নবনাও আৰু অকল ঘৰতে ভিডিও বনাই থাকো। তো সময় নাপাওঁ, স্কুল যাওঁ আৰু এতিয়া দূৰত গৈ থাকিলে স্কুল ক্ষতি হৈ যায়। তো সেইকাৰণে মই ভিডিও দিয়া নহয়, মানে দূৰত ভিডিও বনোৱাকৈ নহয়, অকল ঘৰৰ ওচৰতে ভিডিও বনাই থকা হয়। আৰু এইফালে পাপাৰ শাকৰ বাৰীখন, শাকনিখন এইফালে ফুল মছলা গছ কি থৈ দিছে। তো দেখিছে আজি সানডে আৰু মানে মই গা ধোৱা নাই, জাধলিকে আছোঁ। তো মানে কি হ'ল, সদায় ৰাতিপুৱা স্কুল যাওঁ, গা ধোওঁ। তো নাই, তো আজি বোলে অকণমান দেৰিকৈ ধুম বুলি। সদায় ৰাতিপুৱা ধুই একদম মোৰ চুলি দেখিছে না, মোৰ ডেমেজ হৈ গ'ল, তিতি যায় ন, সেইকাৰণে ডেমেজ হৈ গ'ল। তো এইফালে পাপাৰ শাকনি বাৰী, লাই শাক, মূলা, মছলা গছ, গোলাপৰ ফুল চুল চব, বেঙেনা, জলকীয়া গছ চব ৰুই থোৱা আছে। কোমোৰা চোমোৰা, আমাৰ মানে ইয়াত জেগা নাই ৰুবলৈ। তো পিছফালে আগতে জেগা আছিলে, তো পিছফালে এতিয়া জেগা নাইকিয়া হৈ থাকিলে। এতিয়া এইফালে ভণ্টি তো এতিয়া গৈ আছোঁ মই টেপৰ ওচৰত। তো পানীয়ে নাই, নাইকিয়া হৈ গ'ল। তো আপোনালোকে এইফালে দেখিছিলে কোমোৰা, কোমোৰা এটা লাগি আছিলে, সেইটো মাংসৰ লগত বনাই খালোঁ। কৃষ্ণ চৰাই গছজোপা কাটিব লগা হয়, বহুত বেয়া লাগে। কাৰেণ্টৰ ইয়াত আছে, তো তাৰ আছে, তো সেইকাৰণে কাটি দিব লগা হয় আৰু বহুত বেয়া লাগে যে কাটিব লগা। আৰু এতিয়া কোমোৰাটো মাংসৰ লগত বনালে আৰু কি টেষ্টি। কোমোৰাও ব্ৰইলাৰ মাংস কেনেকুৱা লাগে আৰু খাই, কি মজা, মছলা চছলা দি দিব লাগে আৰু মজা কাচ লাগে। আৰু এইফালে কি এইটো নাজানো আৰু মায়ে মানে ভিতৰত কাম কৰি আছে, কিবা মানে ঘৰ মুচি আছে। তো ঘৰ মুচি আছে, নেদেখা আৰু সদায় কি দেখাই থাকিম। এইফালে আৰম্ভতে ইমান ঝেং কৰি আছে। মা আহিছে, এনে ক'ত গৈ আছ? সঁচাকৈ আহিছে। কি গিলি হাই কৰি দে। আমাৰ ভণ্টিয়ে মানে মই ব্লগ বনাই থকা দেখে যে মোক, তো তাই কি কয়, মই কিতাপ পঢ়ি থাকিলে তাই মোবাইলটো লৈ ল'ব আৰু মাৰ ওচৰত গৈ কিনে লগ খোলাই কিনে ভিডিঅ' কেমেৰাত গৈ লয় আৰু ভিডিঅ' কৰি থাকে। হাই গাইজ, মই এনেকৈ কথা ভালকৈ ক'ব নাজানো, হ'লেও অকণমানকৈ কয় আৰু। তাৰপিছত এইফালে ভণ্টি মা বহি আছে, এইফালে বা বহি আছে, সেনেকৈ কৰিব বনায় আৰু দেই। তাই মানে খেলা বস্তুখিনিও বনাইছিলে আৰু ব্লগ। গাইছা, তোমাৰ গাড়ীখন নেদেখাক দেই, দেখাই দিয়াচোন তোমাক কোনখন কি দেখাই দিয়া। তাই অকল তাইৰ বস্তুখিনিয়ে দেখাব লাগে ন গুণগুণ। তো আজি সানডে বুলি ব্লগ এটা বনালোঁ আৰু সৰু সুৰাকৈ। ৰ'বা তাই গাড়ীখন দেখাই দিছোঁ, লোৱা দেখুৱাই দিয়া তোমাৰ গাড়ীখন। গাড়ীখন দেখাবলৈ উস্তাতে ইজনী উৎপাত নাইকিয়া ছোৱালী। মই মানে ব্লগ যেতিয়াই বনাওঁ তাইক মানে তাই আপোনালোকে দেখিছে, তাই মানে ওলায় মোৰ ভিডিঅ'ত, মই নুলিয়ালেও তাই মানে মোক টানি চানি হ'লেও উলিয়াই লয় আৰু কি ক'ম। মোক হ'লেও মোবাইলটো টানি লয়, নহ'লে ষ্টেণ্ডটো টানি লয়, সেনেকুৱা কৰি তাই নিজে ভিডিঅ'ত ওলাব বিচাৰে। আকৌ মই যাওঁ আৰু আজি ব্লগ বনাওঁ নহ'বই, ইয়াৰ ওচৰত থাকিলে ইয়াৰ যি বস্তু দেখাই দিব ক'ব। তো এতিয়া মই ভিডিঅ'ত গৈ আছোঁ। মুচি হ'ল নাই? হ'ল মানে গোটেই ঘৰটো মকা চকা চালি হৈ আছে। আজ চানডে দিনটোত মায়ে সদায় চফা কৰে আৰু ঘৰ চৰ মুচে। তো মই মুচিবলৈ হ'লে ন পৃথিৱীখনে উল্টা হৈ যাব আৰু কেনেকুৱা বস্তু নহয় মই দেখি আপোনালোকে পাগলা হৈ যাব। মই মুচিলেই মায়ে মোক মুচিব নিদিয়ে, মানে কেনেকুৱা মুচি দিওঁ। তো মায়ে সেইকাৰণে মোক মুচিব নিদিয়ে। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু
আপোনালোকে বেয়া নাপাব যে আপোনালোকে কমেণ্ট দিয়ে মোক মানে মোৰ ভিডিঅ'ত কমেণ্ট দিয়ে আৰু মই যে সোনকালে সোনকালে চাব নোৱাৰোঁ নাইবা কমেণ্ট আকৌ দিব নোৱাৰোঁ তো বেয়া নাপাব প্লিজ তো মানে ন মই মানে স্কুল যাওঁ সময় নাপাওঁ আহি পাওঁ 3:30টাত তো কেনেকৈ কৰিম আৰু দিব পাৰোঁ কেতিয়াবাতো মোবাইলেই নাপাওঁ তো সেইকাৰণে তো প্লিজ আপোনালোকে বেয়া নাপাব তো মই দেৰিকৈ কমেণ্ট চাব পাওঁ আৰু মোৰ যে ছাবস্ক্ৰাইবাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰে দেই মোক বন্ধুবোৰকো পাতি লয় তো ময়ো আপোনালোকক বন্ধু পাতি লওঁ কিন্তু কি ন তেখেতলোকে নিজৰটো খুৱাই ল'ব আৰু মোকো কৰি দিয়ে তাৰপিছত কাটি দিয়ে ছাবস্ক্ৰাইবাৰ তো প্লিজ এনেকুৱা নকৰিব বন্ধুসকল এনেকৈ কৰিলে ভাল নালাগে আৰু ময়ো আপোনালোকক বন্ধু পাতি লওঁ তো মই একো বেয়াকৈ কোৱা নাই বেয়া নাপাব কিন্তু ছাবস্ক্ৰাইবাৰ কাটি দিব ময়ো আপোনালোকৰ ভিডিঅ' চাওঁ কিন্তু কমেণ্ট নিদিলেও হ'লেও মই আপোনালোকৰ ভিডিঅ' চাওঁ আৰু তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ইমানখিনি বকিলোঁ আৰু ষ্টাৰ্ট কৰি দিছোঁ আৰু আজি ভিডিঅ'টো আজি মানে ঘৰত মিটিং বা আমাৰ গোটৰ মিটিং আছে আজি ঘৰত দিব আমাৰ পৰা জন্মদিন হয় গেছটোৱে জ্বলাব নাজানে জ্বলাব জানে কিন্তু মানে কি হ'ব আৰু গেছটো পাপাই জ্বলালে একো নহয় কয় চ একো আৱাজ নিদিয়ে দেই মায়ে জ্বলালে মানে বেলেগ মানুহে জ্বলালে চকৈ চাউল আহে নহয় আৰু মায়ে জুইতহে বনাই খুৱাব আজি জুই জ্বলাব মন দিলে কি হ'ব মায়ে জুই জ্বলাবতে নহয় আজি মিটিং আছে আহিব তো সেইকাৰণে আৰু মায়ে মানে পাপাক কুকাৰটো পাতি থৈ বুলি কৈছিলে ভাতখিনি তো পাপাই পাহৰি থাকিলে পাতি দিবলৈ তো মায়ে মোক কৈছে ঐ ধুন পাপাই সেইটো পাহৰি গ'ল দে বুলি কৈছে তো আজি ভাত খাবি আৰু বোলে তো কাৰোবাক মাতি কিনে গেছটো জ্বলাই দিব ক'ব লাগিব আৰু নহ'লে কেনেকৈ খাম ভোকত মৰিব লাগিব ভোকত মৰি গ'লে কেনেকুৱা লাগিব আৰু ঐ গুড তোমাৰ ব্লগৰ নামটো কি হয় কৈ দিয়াচোন তোমাৰ নামটো কি হয় গাড়ীখনকে দেখাই থাকে হা তেন্তে ভিডিঅ'টি আগলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব আৰু কমেণ্ট দিব আকৌ কমেণ্ট দি দিয়া হৈছিলে তো মই কমেণ্ট দি দিব কমেণ্টটো কথাই ক'ব পাহৰি যাওঁ লাষ্টত এতিয়া কৈ দিছোঁ আৰু কমেণ্ট দিব আপোনালোকে তেন্তে চাই থাকক শেষলৈকে ভিডিঅ'টো ভাত চাত খাই উঠিলোঁ আৰু কাঁহী বাতিখিনি মোকে ধুব দিছিলোঁ এই চানডে নহয় ন শান্তি নিদিয়ে কাম ঐ ভণ্টি পানী নষ্ট নকৰি আৰু এইজনী পানী নষ্ট কৰি দিয়ে আৰু আকৌ মই টিউবেল মাৰি আনি থাকিব লাগে হা যা তাৰ যাবা ধুবতো নাজানে অকল খাই বুলি বিয়াখনো ঝপাই নথয় আকৌ এজনীয়ে একদম তাই কিবা এটা কৰিব মোৰ বদনাম দিব দন্দুৰী ছোৱালী যা এতিয়া মই কাঁহী বাতিখিনি ধুই লওঁ আৰু মা নহয় গোটেই লাগে আৰু মাহীমা গোটেইহে লাগে আৰু মা কেতিয়াবা কামখন দি থাকে কাম কৰি একদম ভাল নালাগে মোক আগতে মই ইমান কামেই নকৰোঁ পাপা থাকিলেতো মই কাম কৰিব নাপাওঁ মানে পাপা নাথাকিলে এটা দুটা কাম পাওঁ আৰু মাৰ পৰা তো মই গা পা ধুই আহিলোঁ আৰু মায়ে মানে মুকনি চাই আছে চুলি উঠিলোঁ তো মুকনি চাই আছে স্কুলৰ পৰা সিজনে পৰা লাগিছে মুকনি আৰু আজি ভিডিঅ'টো যে মই ৰাতিপুৱা কৈছিলোঁ গোটৰ মিটিং হ'ব বুলি গোটৰ মিটিং নহয় তো গোটৰ মিটিং কি কাৰণত নহয় ময়ো নাজানো কিন্তু নহয় বুলি ক'লে আৰু এতিয়া বাজে 12:05 আৰু এতিয়া দুপৰীয়া হ'লকে আৰু তো আজিলৈ আহিছোঁ আজিলৈ ভিডিঅ'টো সামৰি মাৰি দিছোঁ তেন্তে বাই গাইজ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক ৰ'ব আপোনালোকে আৰু এটা বস্তু দেখাইছোঁ এই আমি ভণ্টিয়ে কাপোৰৰ বেগটোত কাপোৰখিনি চব উলিয়াই মেলি গাড়ী ভৰাই দিছে তাই গাড়ী কেনে বেগ দিছে মোৰ কাপোৰবিলাক আল্লাৰ পৰা পেলাই কিনে মুতি দিয়ে কেতিয়াবা এনেকুৱা চৈতান আছে এজনী হয় নাই
গুণ তোৰ কাপোৰখিনিও মই কেতিয়াবা পেলাই দিমগৈ ৰ হাতত এনেকুৱা কৰা